সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মা আৰু মই গ'লোঁ খুৰীহঁতৰ ঘৰলৈ আৰু খুৰীহঁতৰ ঘৰলৈ যাওঁতে খুৰীয়ে আমাক ভাত খাই যাবলৈ ক'লে। সেইবাবে বোলো কেতিয়াবা কাৰোবাৰ ঘৰত এসাঁজ খাই ভালো লাগে নহয় জানো, সেইকাৰণে খাই আহিম বুলিয়ে ক'লোঁ। খুৰীয়ে এতিয়া দালিত তেল মাৰিবলৈ লৈছে, পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিছে আৰু এতিয়া তাতে দালিখিনি দি দিব। নিমখ আৰু হালধি দালিখিনিত দিয়ে ৰাখিছিলে। আচলতে খুৰীৰ হাতৰ খানাবোৰ খুব টেষ্টি হয় আৰু সেইবাবে মই ভিডিঅ' কৰি ৰাখিলোঁ যাতে ময়ো পিছত এনেকৈ বনাব পাৰোঁ। আৰু ইয়াতে অলপমান পিঁয়াজো দি দিছে। পিঁয়াজখিনি ৰঙচুৱা পৰালৈকে লৰাই লৈছে আৰু এতিয়া এয়া দালি দি দিছে। কি যে ধুনীয়া এটা গোন্ধ মাৰিছিল, আপোনালোকক এতিয়া সেইটোতো মই বুজাব নোৱাৰোঁ, কিন্তু খুব ভাল লাগিছিল। কেতিয়াবা চিম্পুলকৈ বনালেও খাই ইমান ভাল লাগে নহয়নে? আৰু আনফালে কেৰাহীখন যে পাতি দিছে মাংস বনাব। আগে আলুখিনি অলপমান হালধি লগাই লৈছে আৰু লগতে ফ্ৰাই কৰি লৈছে আৰু সেই তেলখিনিতে আৰু অকণমান তেল দি দিব আৰু তাতে পাঁচফোৰণ, তেজপাত, আদা নহৰু দি লৰাই আছে আৰু তাতে এতিয়া দি দিব পিঁয়াজখিনি। পিঁয়াজ কিন্তু বহুত লৈছে দেই, 5টামান পিঁয়াজ দিছে আৰু লগতে পিঁয়াজখিনি অলপ ফ্ৰাই হ'লত দি দিছে মাংসখিনিত আগতীয়াকৈ মা মছলাখিনি সানিয়ে ৰাখিছে, আপোনালোকৰ প্ৰয়োজন সানিহে সানি ল'ব। আৰু এতিয়া খুব ধুনীয়াকৈ লৰাই আছে, দেখিছেনে? দেখিবলৈ কি ধুনীয়া লাগিছে আৰু গোন্ধটো যে কি ধুনীয়া হৈছিল, বহুত ধুনীয়া গোন্ধ এটা ওলাইছিল। আৰু এয়া মাংসখিনি প্ৰায় লৰাই ফ্ৰাই কৰি আছে আৰু এয়া তেল বিৰিঙি আহিছে চাৰিওফালে, তেনেকুৱাতে আলু দি দিছে আৰু পানী দি দিলে। আৰু এইফালে এতিয়া বনাবলৈ লৈছে পোলাও আৰু আমাৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। আৰু পোলাও কাৰণে এয়া চাউলখিনি ধুই তিয়াই ৰাখিছে, কাজু বাদাম, খিচমিচ আৰু গাজৰ কাটি লৈছে। ইয়াতে অলপ ৰিফাইন অইল দি দিছে আৰু 2টামান ইলাচি লং দি পিঁয়াজখিনি দি ফ্ৰাই কৰি ল'ব। এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ব লাগে। তেজপাতো দি দিছে আৰু লগতে ইয়াতে এতিয়া আদা নহৰু অকণো দি দিছে আৰু গাজৰখিনিও দি দিলে। আৰু অলপ সময় যেতিয়া কেঁচা গোন্ধটো গ'ল, সেই কেঁচা গোন্ধটো যোৱাৰ পাছত চাউলখিনি দি ধুনীয়াকৈ পানী দি চিটি মৰাই দিলে। আমাৰ খানাটো আজি এইটো খুব বেছি ভাল হৈছিল। এয়া মোৰ খুৰী খুব বেছি টেষ্টি হৈছিলে দেই খুৰী খাবলৈ। আৰু এয়া চাওকচোন, আপোনালোকক দেখাইছোঁ পোলাও আৰু মাংস, ৱাহ, মই বুজাব নোৱাৰোঁ, বহুত বেছি ভাল হৈছিলে। আপোনালোকেও এনেকৈ বনাই খাবচোন দেই, খুব বেছি ভাল লাগিব। আৰু আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।